গগৈ আৰু পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি উপস্থিত আছোঁ ইতিহাস প্ৰসিদ্ধ দিছাংমুখত। দিছাংমুখৰ যথেষ্ট এটা নাম আছে আৰু আপাৰ আছামত বিশেষকৈ যথেষ্ট এটা অবিচ্ছেদ্য অংগ হয় আৰু সুধাকণ্ঠ ভূপেন হাজৰিকায়ো কত গীত ৰচি থৈ গৈছিলে। এটা গীত আছে দিছাংমুখৰ ডেকাটি বজালি যে পেপাটি, আৰু কত গীতিকাৰে গীত লিখি থৈ গৈছে। ফ্ৰেণ্ডছ গাইজ, আমি আজি এইফালে দলংখন হোৱা নাই, এতিয়া দলংখন বনাই আছে আৰু কিছুদিনৰ পিছতে এইফালে দলংখন হ'ব, কমপ্লিট হ'ব। তাৰপিছত বাইক চাইক গাড়ী চাড়ী সকলো পাৰ্ক কৰি আনিব পাৰিব। আৰু আজি আমি বিশেষ আমাৰ উদ্দেশ্যটো হৈছে আমি এখন ফাৰ্মলৈ যাম, কৃষি ফাৰ্মলৈ যাম। যথেষ্ট এখন বৃহৎ মাটি বিস্তাৰিত হৈ এখন ডাঙৰ ফাৰ্ম কৃষি ফাৰ্ম এখনলৈ যাম। আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ কিদৰে আপোনালোকে দেখিব কিদৰে আমাৰ থলুৱা অসমীয়া যুৱকে কৃষি কৰি তেওঁলোকে নিজে স্বাৱলম্বী হ'ব পাৰিছে আৰু স্বাৱলম্বিতাৰ নিদৰ্শন দেখাব পাৰিছে। আপোনালোকে যথেষ্ট প্ৰেৰণা পাব আৰু এখন যথেষ্ট ডাঙৰ ফাৰ্ম আৰু আমি দেখাম আপোনালোকক। গতিকে ব'লক যাওঁ। বন্ধুসকল, দিছাংমুখৰ পৰ্যটনথলীৰ পৰা এটা যথেষ্ট নাম আছে, টুৰিজিমৰ ফালৰ পৰা যথেষ্ট এটা নাম আছে। আৰু ইয়াত লাখ লাখ আহে। ইয়াত ডিচেম্বৰ জানুৱাৰীত দলং বনি আছে, ডিচেম্বৰ জানুৱাৰীত লাখ লাখ পৰ্যটক আহে। আৰু উজনি অসমৰ ক্ষেত্ৰত বিশেষকৈ যথেষ্ট এটা আপাৰ আছামত যথেষ্ট নাম আছে। আৰু শিৱসাগৰ প্ৰশাসনে ইয়াত টুৰিজিমৰ ক্ষেত্ৰত আৰু প্ৰমোশ্যন কৰিবলৈ এইটো ইয়াত 9 দিনে কাৰ্যসূচীৰে ইয়াত দিছাংমুখ ফেষ্টিভেল পতা হয় আৰু যথেষ্ট ইয়াত টুৰিষ্টৰ ভিৰ হয়। তেতিয়া ইয়াৰ যিটো আমাৰ ট্ৰেডিশ্যন, মিচিংসকলৰ, অসমীয়াসকলৰ বা সকলো জনজাতীয় লোকসকলৰ, জনগোষ্ঠীয় লোকসকলৰ সকলো ট্ৰেডিশ্যন দেখা বহুত ডাঙৰকৈ পতা হয় এইটো অঞ্চলতে, এইখিনিতে পতা হয় আৰু যথেষ্ট টুৰিজিমৰ ভিৰ হয়। আৰু খোৱা বোৱা সকলো খাদ্যৰ যিখিনি পৰম্পৰাগত যিখিনি সকলো ট্ৰেডিশ্যন ইয়াত দেখুওৱা হয়। আৰু আমি প্ৰায় অহা হয় ইয়ালৈ। আৰু যিদৰে ইয়াত নাগালেণ্ডত হৰ্ণবিল ফেষ্টিভেল হয়, ঠিক তেনেকুৱাই ইয়াত দিছাংমুখ ফেষ্টিভেল হয়। বন্ধুসকল, আমি দিছাংমুখৰ যি টুৰিজিমৰ যি স্কোপ আছে আমি দেখামগৈ আপোনালোকক। ভৱিষ্যতে আমি ভিডিঅ' বনাম দিছাংমুখৰ যি ফেষ্টিভেল হয়, আমি চব তাৰ সম্পৰ্কে ক'ম। কিন্তু আমাৰ আজি উদ্দেশ্য আছে আমাৰ কৃষি ফাৰ্মৰ ওপৰত ক'বলৈ গৈ আছোঁ। আমি কৃষি ফাৰ্মখন দেখামগৈ, ব'লক। বন্ধুসকল, যি সময়ত আমাৰ অসমীয়া যুৱকসকলে চাকৰিৰ কাৰণে হাবাথুৰি খাইছে, সেই সময়তে স্বাৱলম্বিতাৰ এক নিদৰ্শনৰ পথ দাঙি ধৰিবলৈ সক্ষম হৈছে আমাৰ দাদা। আমি তেওঁৰ লগত আজি কথা হ'ম। তেওঁলোকে কিমান হেক্টৰ মাটিত খেতি কৰিছে সকলো কথা জানিম, কিমান বিস্তাৰিত হৈছে, কি খেতি লগাইছে সকলো কথা জানিম। প্ৰথমতে আমাৰ দাদাৰ পৰিচয়টো আগত দাঙি ধৰক মই দৰ্শকৰ আগত। দিছাংমুখ লিগিৰিবাৰীত মোৰ ঘৰ। মই দিনেশ মাংগিং। হয়, মই প্ৰায় 15 বছৰ ধৰি ইয়াতে ৰবি শস্যৰ খেতি কৰি আহিছোঁ। আৰু ইয়াতে ধৰক ৰঙালাও আছে, কবি আছে, লাই আছে, আলু আছে, বিলাহী আছে, যেনেকৈ জলকীয়া, কেপচি ইত্যাদি আছে ইয়াতে। আৰু মই ভাবোঁ যে ইয়াতে সৰিয়হ আছে। গতিকে মই ভাবোঁ অসমীয়া যুৱকে আমি ধৰক স্বনিৰ্ভৰশীল হ'বলৈ হ'লে মানে আত্মনিৰ্ভৰশীল হ'বলৈ হ'লে মানে আমি কৰ্ম সংস্কৃতিটো গঢ়ি তুলিব লাগিব। আৰু সেই কৰ্ম সংস্কৃতিটোৰ কাৰণে মই সকলোকে আহ্বান জনাওঁ, আমি কেৰেলা, দিল্লী, মুম্বাই তাত যোৱাতকৈ আপুনি আমাৰ যিসকল পৰিত্যক্ত মাটি আছে সেইকেইটা মাটিত আমি জৈৱিক পদ্ধতিৰে খেতি কেনেকৈ কৰিব লাগে বা কৰিব পাৰি সেই বিষয়টো আমি নিজেই আমাৰ ওচৰতে থকা KVK বা কৃষি বিজ্ঞান কেন্দ্ৰ বা অভিজ্ঞ ব্যক্তিৰ পৰা আমি আহৰণ কৰি ল'ব লাগে। আৰু সেই খেতি যদি কৰিব পৰা যায় তেতিয়া আমি দেশৰ কাৰণে, জাতিৰ কাৰণে, আমাৰ অসমীয়া সমাজখনৰ কাৰণে আমি এটা বৰঙণি আগবঢ়াব পাৰোঁ। হয়, কিমান হেক্টৰ মাটি আপোনাৰ 170 বিঘা কৰিছে ন? এনেই ক'ত ক'ত বিক্ৰী হয় এইবিলাক? আমাৰ শিৱসাগৰ নগৰত বিক্ৰী হয় আৰু ৰঙালাও আমি ৱেষ্ট বেংগল আৰু কাৰ্বি আংলঙলৈকে আমি ছাপ্লাই দিব পৰা হৈছোঁ। বহুত এটা ডাঙৰ কথা এইটো। যি সময়ত মানে আপোনাৰ খাৰুপেটীয়াৰ পৰা আদি আপোনাৰ চহৰ অঞ্চলবিলাকত মিয়াবিলাকে খেতি কৰি আছে, সেইটো অঞ্চলত আমাৰ অসমীয়া যুৱকসকলে এনেকুৱা নিদৰ্শন দাঙি ধৰে, যথেষ্ট এটা ডাঙৰ কথা এইটো আৰু যথেষ্ট প্ৰেৰণাদায়ক কথা এইটো। আপোনাৰ এতিয়া ইয়াত কিমানজন মানে লগোৱা আপোনাৰ ৱৰ্কাৰ এংগেজ হৈ আছে এতিয়া? প্ৰায় 15জন মোৰ ৱৰ্কাৰ্ছ ইয়াতে কাম কৰে। 15টা পৰিয়ালে ইয়াতে জীৱন নিৰ্বাহ কৰিব পৰা হৈছে। আৰু ভাবোঁ মই আৰু কিছুমান উন্নত খেতি আছে, সেইবোৰ খেতি আমি কৰিব পাৰোঁ ইয়াতে। গতিকে সেইবোৰৰ কাৰণে চিন্তা চৰ্চা কৰিছোঁ আৰু অনাগত দিনতে মই চেষ্টা কৰিম। বিশেষকৈ খৰালি দিনতে হয়নে এইবিলাক খেতি?
জুলাই আগষ্টত জুলাই আগষ্টত আমি চিট বেল্টবোৰ ঠিক কৰি দিয়া হয় আৰু তাৰপিছতে আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰৰ পৰা আমাৰ ফুল পিক আপত ওলায় আৰু ইয়াৰ বজাৰৰ ভেলুবোৰ প্ৰথম চোৱাটো ইয়াৰ ভেলুটো যথেষ্ট থাকে ইয়াৰ দাম পোৱা যায় আৰু যেতিয়া বজাৰত খেতিবোৰ এভেইলেবল ওলাই যায় তেতিয়া কেতিয়াবা হয়তো ইয়াৰ দামবোৰ কমে এতিয়া আগতীয়া খেতি হ'লে অলপ লাভটো অলপ বেছি লাভ থাকে অলপ লাভজনক হয় তেতিয়া যিমান পাৰে আগতে লেভেল চাব লাগে বজাৰত ৱেষ্ট বেংগল আৰু কাৰ্বি আংলঙৰ পৰা ৰঙালাওৰ যিটো মাৰ্কেট আৰু দিচাংমুখে নতুনকৈ দখল কৰিছে দিচাং চাপৰিত আৰু ইয়াতে দিচাং চাপৰিত যথেষ্ট সংখ্যক কৃষক আছে আৰু সকলো কৃষকেই উপকৃত হৈছে যিহেতু ৰঙালাও ইয়াত যথেষ্ট উৎপাদন হয় আৰু তেনেকুৱা জাতীয় বস্তু বিশেষকৈ ৰঙালাও আলু জাতীয় বস্তুবোৰ ইয়াত উৎপাদন হ'ব 18 চনত মিচিং অট'নমাছ কাউন্সিলৰ পৰা বেষ্ট কৃষক হিচাপে মই গণৰাজ্য দিৱসত পাইছিলোঁ হয় আৰু তাৰ আগৰ পৰাই ধাৰাবাহিকভাৱে খেতি কৰি থকা হৈছে আৰু সেই ক্ষেত্ৰত খেতিৰ ক্ষেত্ৰত প্ৰথম চোৱা মোক খেতিত সহায় কৰা মিচিং অট'নমাছ কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য মহোদয় পৰমানন্দ চাংগিয়া ছাৰক ধন্যবাদ দিব লাগিব আৰু সেই সময়ত ধেমাজিৰ MLA ৰনোজ পেগু ছাৰ বৰ্তমান শিক্ষামন্ত্ৰী তেখেতো আহিছে ইয়াতে আৰু দাদা বহুত বেছি কেপিটেলৰ প্ৰয়োজন নহয় ন বহুত বেছি কেপিটেলৰ প্ৰয়োজন নাই মই ইয়াতে খেতি কৰিছোঁ 170 বিঘা প্ৰায় 4 লাখ টকা ব্যয় হৈছে তাতে নিজা ট্ৰেক্টৰ আছে আৰু অলপ ধৰক মাৰ্কেটৰ পৰা কিছু ক্ষেত্ৰত আমি হয়তো ভাল বুজাবুজি থাকিলে তেতিয়া হয়তো কিবা সাৰ জাবৰ ইত্যাদি দৰৱ পাতি মাৰ্কেটত দোকানত বুজাবুজি থাকিলে অলপ বাকি কৰিব আপুনি ছিজনত তেওঁলোকক পৰিশোধ কৰিলে তেওঁলোকে দিবলৈ পঠাব কৰে হয় আৰু 10 দিন পিছত মেচিউৰ হৈ যাব 10 দিন পিছত হ'ব ন এতিয়া গুটি লাগিছে এতিয়া লাগিছে বিকিব পৰা হৈ গৈছে আৰু কেইমানৰ পিছত 10 দিনৰ ভিতৰত মেচিউৰ দাদা এনে আপুনি ব্যক্তিগত লোন লৈছিলে নে চৰকাৰী সাহায্য কিবা লোন আদি আপুনি এপ্লাই কৰিছিলে কোনো কৃষি বিভাগ বা তেনেকৈ চৰকাৰৰ পৰা কোনো লোন কৃষি বিভাগৰ পৰা একো তেনেকুৱা ধৰণৰ অনুদান নাই হয় কিন্তু এপাৰ্টে কাকবাই দিছে বুলি শুনিছোঁ কিন্তু দিচাং চাপৰিত এপাৰ্টৰ পৰা কোনো অনুদান অহা নাই এপাৰ্টত তেনেকৈ দিয়া নাই ন যোৱাকালি আমাৰ ইয়াতে ৰঙালাও ধৰক বাহিৰলৈ গুৱাহাটী পালে পঠিওৱা হৈছে এপাৰ্টে তাৰ ফটো আপডেট কৰি আছে সেইটো ফটো আপডেট কৰি আছে সেইটো দুৰ্ভাগ্যজনক এপাৰ্টৰ কোনো ইয়াত অনুদান এতিয়ালৈকে আমি পোৱা নাই অথচ এপাৰ্টে কি কাৰণে কৰিছে সেইটো আমি বুজি পোৱা নাই গতিকে ভাবোঁ যে ইয়াত বৃহৎ কৃষকবোৰ আছে আৰু দেশৰ কাৰণে যেতিয়া কাম কৰি আছে সেই কৃষকসকলক এপাৰ্টৰ অনুদানটো প্ৰয়োজন আছে তেওঁলোকে দিব লাগে আৰু কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা সৰু সুৰা অনুদান কেতিয়াবা আহে আজি 2-4 বছৰ আগত আহিছিলে এতিয়া কিন্তু আৰু এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ এই আমাৰ যদি নৱপ্ৰজন্মই কোনোবাই আপোনালোকৰ পৰাই যদি প্ৰেৰণা পায় এনেকুৱা কৃষি ফাৰ্মৰ ক্ষেত্ৰত যদি কোনোবাই কৰিব বিচাৰে তেওঁলোকে কিবা চৰকাৰৰ পৰা এনে অনুদান আদি লোন আদি এপ্লাই কৰিব পাৰে নেকি বা কেনেকৈ ল'ব লাগিব তেওঁলোকে পাৰিব নিশ্চিতভাৱে কিয় নোৱাৰিব গতিকে তেওঁলোকে অকল লোন বুলি চিন্তা কৰিব নালাগে আপুনি সৰুকৈ আৰম্ভ কৰিব লাগে প্ৰথমে তাৰপিছতে আপুনি লাহে লাহে যেতিয়া অভিজ্ঞ হৈ যাব আপুনি লাহে লাহে গোটেই কৰ্মজীৱনটো আপুনি সৰু ধৰক 1-2 বিঘাৰ পৰা আপুনি আৰম্ভ কৰিলে আপুনি পিছলৈকে 100-200 বিঘা আপুনি কাম সৰুৰ পৰা আৰম্ভ কৰক গ্ৰাছ ৰুটৰ পৰা আৰম্ভ কৰক আমাৰ সেইটোৱে আমাৰ অসমীয়া আচলতে কি হয় যুৱকবিলাকে মানে একদম ডাঙৰ পৰা কৰিব বিচাৰে বহুত যেন ডাঙৰ কেপিটেল লাগিব সেইটো চিন্তাটো সেইটো অমূলক চিন্তা সেইটো এটা সৰুৰ পৰা আৰম্ভ কৰক গ্ৰাছ ৰুটৰ পৰা হয় আৰু আজিলৈ আমি বিদায় লৈছোঁ আমাৰ দাদাই ইমান বহুমূল্যত সময়খিনি দিলে আমাক যথেষ্ট তাৰ বাবে ধন্যবাদ আৰু নমস্কাৰ ঠিক আছে বন্ধুসকল ইয়াত কত দিচাংমুখৰ এই চাপৰি হয়তো কত পৰিত্যক্ত মাটি পৰি আছে আৰু আমি এখন ৰঞ্জিত বিপিন দাৰ ফাৰ্মখন আমি দেখুৱালোঁ আপোনালোকক আৰু এখন ফাৰ্ম দেখুৱাম এইখন গতিকে ব'লক চাওঁগৈ কামত ব্যস্ত হৈ আছে বন্ধুসকল আমি আহি চাপৰি আৰু এখন ফাৰ্ম আমি দেখাবলৈ লৈছোঁ এইখন আমাৰ এখেত ৰজনী পাঙিং ডাঙৰীয়া তেখেত এজন সাংবাদিকো হয় তথাপিতো আপুনি পৰিচয়টো আমাৰ দৰ্শকৰ আগত হেৰি কৰি দিওঁ দেখাই দিওঁ নমস্কাৰ মোৰ নাম শ্ৰী ৰজনী পাঙিং মই আপুনি খেতিৰ লগত কৰোঁ আৰু খেতিৰ লগতো জড়িত হৈ আছোঁ কিমান দিনৰ পৰা জড়িত হৈছে আৰু এইখন লগত মই আজি 3-4 বছৰমান হৈছে এইখন ফাৰ্ম মই ফাৰ্মখন চলাই আছোঁ আৰু এইটো কিমান হেক্টৰ মাটিত আপুনি খেতি কৰি আছে এইটো 10-12 বিঘামান হ'ব হয় আৰু কিমান কৰ্মী ইয়াত নিয়োজিত হৈ আছে কৰ্মী মানে আমাৰ মোৰ লগত আৰু এটা ল'ৰা মই ৰাখিছোঁ আপুনি নিজে মই কৰিছোঁ
আৰু হাজিৰা দিলেতো বহুত পইচা লোকচান হয় সেইকাৰণে আমি নিজে যিখিনি সময় পাওঁ সেইখিনি সময়ত আহি কামখিনি কৰি থাকোঁ আৰু এনে কি খেতি লগাইছে বাৰু ইয়াত মোৰ এই আগতে মই লাও আৰু আপোনাৰ মূলা আৰু লাই শাক বৰ্তমান এতিয়া যিটো এতিয়া মানে ছিজনৰ যিখিনি ৰবি হৈছে সেইখিনি অলৰেডি বিকি আছোঁ লগাই আছোঁ আৰু আলু লগাইছোঁ তিয়হ লগাইছোঁ তিয়হ বৰ্তমান বিক্ৰী হ'ল 2 কুইণ্টেলমান হ'ল বিক্ৰী হ'ল এনেই লাভ লোকচানৰ কথাটো অলপ কওকচোন লাভ লোকচানটো মানে কি আৰু খেতিটো কৰিলে নিশ্চয় লোকচান কেতিয়াও নহয় লাভ হ'বই হয় আৰু একচুৱেলি আমি আচলতে ফলাফলৰ আমি হেৰি কৰিব নালাগে আমি নিজে কৰ্ম কৰি যাব লাগে খেতি কৰি যাব লাগে তাৰমানে কি হ'ল প্ৰাকৃতিক পৰিৱেশৰ লগত থাকিলে বহুত ব্যস্ততাৰ মাজত যদি ইয়াত অকণমান সময় দিওঁ মনটো এনেই মানে বৰ কল মাইণ্ড হয় ফ্ৰেছ লাগি থাকে সেইটোৱে আচল কথা অন্য মানে লাভ লোকচানটো এনেই আহিবই লাভটো এনেও আহিবই আৰু ফলাফলৰ বৰ বেছি আশা কৰিব নালাগে কৰি যাব লাগে এনেও ভাল ফলাফল পাবই নিশ্চয় পাব ৰঙালাও লাগিবলৈ আৰম্ভ কৰিলে যথেষ্ট ধুনীয়া স্বাস্থ্য দেখিছে কিমান ডাঙৰ ৰঙালাও আৰু গোটেইখন লাগিবলৈ আৰম্ভ কৰিছে দাদা এনেই আপোনালোকে কেতিয়াৰ পৰা আপুনি মাটি চহাবলৈ আৰম্ভ কৰে কেতিয়াবা এইটো খেতি কৰিবলৈ আৰম্ভ কৰিছে আমি আগষ্টৰ পৰা আৰম্ভ কৰোঁ আগষ্ট মাহৰ পৰা হয় তাৰপৰা ছেপ্টেম্বৰত আমি মানে বীজটো ৰোপণ কৰা হয় আৰু এনেই মাটিৰ ক্ষেত্ৰত উৰ্বৰতা মাটি কোৱালিটি লৈ কথা আছে নেকি পলসুৱা আছে আৰু বালিচহীয়া মিক্সাৰ আছে যিহেতু বালিচহীয়া মাটি এনেও বিশেষ সাৰৰ প্ৰয়োজন নহয় ন হয় আৰু আপোনালোকেতো চব অৰ্গেনিক সাৰে প্ৰয়োগ কৰে অৰ্গেনিক মানে ইয়াত মানে আমাৰ বিশেষ সাৰ প্ৰয়োগ কৰাৰ কিবা নাই ব্যৱস্থা হয় দাদা এতিয়া আমাৰ নৱপ্ৰজন্মই যিসকলে খেতি কামৰ লগত নিয়োজিত হ'ব বিচাৰিছে তেওঁলোকে স্বাৱলম্বিতা বিচাৰিছে মানে খেতিৰ যোগেদি তেওঁলোকৰ বিষয়ে কিবা ক'ব নেকি আপোনাৰ প্ৰেৰণাদায়ক কিবা কথা তেওঁলোকে কেনেকৈ আৰম্ভ কৰিব পাৰে আচল কথাটো কি হৈছে আমি সৰুতে ঠিক LP স্কুলত পঢ়ি থাকোঁতে আমি দেউতাহঁতৰ লগত খেতিৰ লগত জড়িত হৈ পৰিছিলোঁ আৰু খেতিটো এনেকুৱা এটা বস্তু মাটিৰ আমি কওঁ যে মাটিৰ গোন্ধ গানেই হওক বিভিন্ন ক্ষেত্ৰত কিবা কৰোঁ কিন্তু সেই বস্তুটো আজিৰ নৱপ্ৰজন্মই কিন্তু বহুত আঁতৰত আছে কাৰণ এই মোবাইল আৰু মানে যেতিয়া TV ওলাই গ'ল বা কম্পিউটাৰ ওলাই গ'ল তেতিয়াৰ পৰা তেওঁলোক মানে মাটিৰ লগত সম্পৰ্কটো কমি গৈছে আৰু এইকাৰণে মই সেইটোকে ক'ব বিচাৰোঁ যে নৱপ্ৰজন্মক মই এটা মোৰ যিটো মই কৰ্ম কৰি আছোঁ সেইটোৰ পৰা তেওঁলোকে এটা কথা উপলব্ধি কৰিব লাগে যে আমি প্ৰকৃতিৰ লগত একচুৱেলি জড়িত হৈ থাকিব লাগে প্ৰাকৃতিক পৰিৱেশটো আমাৰ সুস্বাস্থ্যৰ গৰাকী মন ভাল হৈ থাকিব আজি মই এই আলু এজোপা ৰুইছোঁ এই আলুজোপাৰ যিটো মানে ইয়াৰ চেহেৰা এনেকুৱা এটা উজ্জ্বল বা কিবা হৈ আহিব তেতিয়া মানে তাৰ লগত মানুহৰ মনটো তেনে এটা উজ্জ্বলতাৰ মানে সৃষ্টি হয় সেই বুলি মই ক'ব বিচাৰোঁ কাৰণ গতিকে এইকাৰণে মই ক'ব বিচাৰোঁ খেতি আমি কৰিব লাগিব আৰু আমি থলুৱা বা আমি খিলঞ্জীয়া হিচাপে আমি কৃষিৰ লগত জড়িত হ'ব লাগিব বহুতখিনি মাটি তেনেকুৱা পৰি আছে সেই মাটিখিনিত আমি অন্ততঃ যদি খেতি কৰি কিবা এটা উৎপাদন কৰিব পাৰোঁ সেইটো আমাৰ কাৰণে যথেষ্ট লাভজনক হ'ব ইয়াত এই মূলাটো চাই গম পাব পাৰে ইয়াত যেন কোনো ধৰণৰ মানে ইয়াত ৰাসায়নিক সাৰ প্ৰয়োগ যে কৰিছে ইয়াতে ধৰিব পাৰি প্ৰয়োগ যে কৰা নাই দেখাব পাৰি চব জৈৱিক সাৰ এইবিলাকত যেতিয়া সাৰ দিয়ে নহয় এইবিলাকত ক'লা পৰি থাকে কিন্তু আমাৰ মানুহে ভুল কৰে আমাৰ ধৰক শিৱসাগৰ যিখিনি ৰাইজ আছে তেওঁলোকে খাৰুপেটীয়া বা এইফালৰ নামনি অসমৰ যিখিনি মানে মূলা আহে তেওঁলোকে এইবোৰ নাচায় ভাল বুলি ভাবে সস্তাত পাই যায় আৰু লৈ যায় কিন্তু তাত যে আমাৰ যে কাৰণে যে স্বাস্থ্যৰ কাৰণে যে ক্ষতিকাৰক সেই বস্তুটো মানে তেওঁলোকে উপলব্ধি নকৰে কিন্তু আমি তেনেকুৱা নহয় আমিতো আৰু নিজেও খাওঁ গতিকে ইয়াত মানে একদম পূৰা নিপুটল পাব আৰু বন্ধুসকল আমি ৰজনী পাংকিং ডাঙৰীয়া ফাৰ্মখন চালোঁ যথেষ্ট এখন ডাঙৰ সুন্দৰ ফাৰ্ম আৰু এতিয়া তেওঁৰ পৰা আমি বিদায় লৈছোঁ এইখিনি বহুমূল্য সময় দিয়াৰ বাবে যথেষ্ট ধন্যবাদ আৰু তেওঁ মৰমতে আমাক দি পঠিয়াইছে মূলা অলপ যথেষ্ট সুন্দৰ মূলা আৰু এইবাৰ প্ৰথম আহিছোঁ কাৰণে দিছে কিন্তু ভৱিষ্যতলৈ আৰু আপোনালোকে আহিব পাৰিব এইখন ফাৰ্মলৈ আমাৰ দিছাংমুখ চাপৰিতে আছে যদি এইবাৰ ডিচেম্বৰ জানুৱাৰী এনেও পৰ্যটকসকল আহে আপোনালোকে দিছাংমুখ চাবলৈ আহিলে নিবহি পাৰিব লম্বুমিলি লম্বুমিলি ডাঙৰীয়া হয় আপুনি কিমান হেক্টৰ মাটি এনেকৈ আপোনাৰ খেতিখন কিমান মাটি আজৰি আছে ইয়াত প্ৰায় 10-15 হেক্টৰমান মাটি আছে এতিয়া আমি ৰঙালাও খেতি দেখিছোঁ আৰু কি খেতি লগাইছে বিলাহী আছে ভেন্দি আপোনাৰ কেপচি তাৰপিছত বিন আৰু জলকীয়া বেঙেনা মানে যিটো ৰবি বিভিন্ন ধৰণৰ খেতি কৰিছে ইয়াত সৰিয়হ আছে লাই পালেং কবি জিকা হয়
বিন এইবোৰ খেতি হৈছে। অঁ আৰু এনেই কিমান আপোনাৰ লেবাৰ আছে নিয়োজিত কৰি ৰাখিছে আপুনি? এতিয়া প্ৰায় লেবাৰ বুলিবলৈ হ'লে নিজে লাগিছোৱেই, যিহেতু লেবাৰে হৈ আছোঁ বাৰু। তাৰপিছত এনেকৈ এক্সট্ৰাকৈ মানুহ আছে মোৰ প্ৰায় 6-7জনমান মানুহ আছে। হয় হয়, এইবোৰ এতিয়া চব ট্ৰেক্টৰে চহায় ন? ট্ৰেক্টৰে চহায়। ইফালে বেঙেনা লগাইছে, প্ৰায় 3-4 কঠামানৰ জোখাৰে প্ৰায় চব জলকীয়াই লগাইছে। এইফালে কবি আছে আৰু সেইফালে সম্ভৱ সিঁচি থৈছে কিবাকিবি। আৰু কিছুদিনৰ পিছত ভৰপূৰ হৈ যাব আৰু এতিয়া ছিজনটো যিহেতু আৰম্ভ হৈছেহে। ডিচেম্বৰ শেষলৈ মানে ধৰি লওক কবি চবি তেনেকৈ আপোনালোকে ইয়াৰ পৰা নিব পাৰিব। বন্ধুসকল এনে বহুত ফাৰ্ম আছে ইয়াত চাপৰিত, এনে গোটেইবোৰ ফাৰ্ম দেখাবলৈ মানে অসুবিধা হয় আৰু ভিডিঅ'টো যথেষ্ট দীঘলীয়া হৈ যাব। তেনেকৈ কৃষি কৰ্মৰ লগত জড়িত বহুত লোক এতিয়া নিয়োজিত হৈ আছে, তেওঁলোকে জীৱিকা হিচাপে লৈছে। আৰু আপোনালোকে যদি এনেকুৱা ব্লগ বিচাৰে, এনেকুৱা ভিডিঅ' বিচাৰে কৃষি কৰ্মৰ ওপৰত, মোক কমেণ্ট কৰি জনাব। লগতে যিসকল নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব। আৰু ইয়াতে ভিডিঅ'টো সামৰিছোঁ। পুনৰ এটা নতুন ভিডিঅ' লৈ মই অৰিন্দমে আহিম। আজিলৈ বাই।